নমস্কাৰ অসমবাসী ৰাইজ, মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকলৈ স্বাগতম জনাইছোঁ। মই দুই এখানমান কথা ক'ম। তাৰ আগতে মই আপোনালোকলৈ এটা অডিঅ' ক্লিপ আপোনালোকক শুনাম, কিন্তু তাৰ পিছত মই যিখিনি কথা ক'ম মোৰ কথাখিনিও মানে আপোনালোকে যেন শেষলৈ শুনে। মই আপোনাৰ কাৰণে হ'ল কিন্তু বৃহত্তৰ অসমীয়া সমাজ যদি জীয়াই থাকিব লাগে সকলো জাতি, সকলো জনজাতি, সকলো জনগোষ্ঠী এক হৈ থাকিব লাগিব। ডাইৰেক্ট কথা, অসমত ভোজপুৰী সন্থা নহ'ব বুলি বিৰোধ কৰক। মই অসমত অসম আৰু অসমীয়া যদি জীয়াই থাকিব লাগে, মোৰ কথা শুনক, সকলো জাতি জনজাতি জীয়াই থাকিব লাগিব। অসমত ভোজপুৰী সন্থা কিয় খুলিছে? আমি কোনে খুলিছে ভোজপুৰী সন্থা? বিহাৰী খুলিছে। কোনে খুলিছে? বিহাৰী অসমীয়াই ভোজপুৰী সন্থা খুলিছে নেকি? মই কি স্পোক্স পাৰ্চন নেকি তেওঁলোকৰ? তেতিয়াহ'লে আপুনি বিহাৰী কিয় চাপৰ্ট কৰিব তাতে? আরে মই কি স্পোক্স পাৰ্চন নেকি বিহাৰী সন্থা? আপুনি অসমীয়া কোনে খুলিছে তেওঁ কালি বাৰত না। মই হিন্দুৰ হৈ কাম কৰিম আৰু মৰা পৰ্যন্ত মই কাম কৰিম হিন্দুৰ হৈ। আপুনি বিহাৰীৰ হৈ কিয় মাত দিলে? আপুনি কি কৈছে মই একেবাৰে বুজি পোৱা নাই। মই অলপ ঘৰত আহিছো ভাত খাবৰ কাৰণে। আমি লগ পাই ভালকে কথা পাতিম দাদা। হ'ব, আপুনি আজি লগ ধৰে, কালি লগ ধৰে, ক'ত লগ ধৰে ধৰক, কিন্তু আপুনি আজি আমি লগ পাম। আমি সময়টো মিলাই ল'ম। হ'ব, লগ কৰিব, ফোন কৰিব। কিন্তু আপুনি বিহাৰী কাজিয়াত যাব নালাগিছিল। মই হিন্দুৰ কাজিয়াত চিৰজীৱন যাম। কাজিয়াত যোৱা নাই, আপুনি বিহাৰী হৈ মাত দিছিল। মই দেখা পাইছো ভিডিঅ'টো। মই ধ্বজক প্ৰণাম কৰোতো। এই ধ্বজ কিন্তু সকলোৰে হয়, নাই নাই, গোটেই হিন্দু সমাজৰ হয়, ভাৰতীয় সমাজৰ হয়। মই বিহাৰী হৈ মাত দিয়া মই দেখা পালো। দাদা এবাৰ নিজে আত্মবিশ্লেষণ এবাৰ কৰি লওক। মই কি কৈছো বা আপুনি কি কৈ আছে, তাৰপিছত আপুনি ভাবি চিন্তি মোক ক'ব। কেতিয়া লগ কৰিব কওক? আজিয়ে লগ পাম। ঠিক আছে, গধূলি। এতিয়া শুনিলে নে অসমবাসী ৰাইজ? তেওঁলোকৰ মানে এই যিটো অলোক ত্ৰিপাঠী নামৰ ব্যক্তিৰ কথা আপুনি নিজে শুনিলেনে? তেওঁ নিজকে হিন্দু বুলি কয়। ময়ো কিন্তু হিন্দু দেই। সিদিনা মই চেলাপভাটিত আমি শান্তিপূৰ্ণভাৱে ৰিপৰ্টাৰ কিছুমানক মাতিছিলোঁ। এটা ৰিপৰ্টাৰক মই বাইক দিছিলোঁ। এটা বিশেষ ঘৰে মই দেখাই দিছিলোঁ। এটা বিশেষ ঘৰ দেখাই দিছিলোঁ, যাৰ গাঞ্জা পুলিচে উঠাই লৈ আনিছে তাৰ পৰা। আৰু তাৰে ৰাইজে কমপ্লেইন দিছে যে তাতে বিগত বহুত বছৰ ধৰি তাৰ পৰা তাতে গাঞ্জা ৰমৰমীয়া ব্যৱসায় কৰে। মই সেই ঘৰটোৱে দেখাই দিছোঁ। তেওঁ হিন্দু, ময়ো হিন্দু। তেওঁ হিন্দু, মই সেইটো কোনো কথা নাই। হিন্দু বুলি ক'লে যে অপৰাধ কৰিব পাৰিব আপুনি কচু ত্ৰিপাঠী ডাঙৰীয়া, আপুনি মোক কওকচোন, উত্তৰ দিয়ক। হিন্দু হ'লে কি অপৰাধ কৰিব পাৰে নেকি? মই হিন্দু নহয়। মইতো তাতে হিন্দু বিৰোধী কোনো কাম কৰিব যোৱা নাই। আপুনি কি মোক মাৰি হিন্দুক ৰক্ষা কৰিব নেকি? আপুনি কিন্তু হিন্দুৰ ওপৰতে অত্যাচাৰ কৰিলে। তাতেতো মোৰ লগত গোটেইবিলাক হিন্দুৱে আছিলে। আপুনি তেনেহ'লে কি আপোনাক কোনে মাতি আনিলে তাতে? নে আপুনি তাই সেইবিলাক ব্যৱসায়ৰ লগত কিবা জড়িত আছে নেকি? মই নেকি বুলিয়ে কৈছোঁ, ডাইৰেক্ট কোৱা নাই। মই নেকি বুলি কৈছোঁ। মোক দোষাৰোপ নিদিব। আপুনি কি কাৰণত তালৈ আহিছিলে? কাজিয়া কৰিম বুলি, মাৰামাৰি কৰিম বুলি আপুনি প্লেনিং কৰি আহিছিলে? এনেকে মাৰামাৰি কৰি, এনেকুৱা হিংসা কৰি হিন্দুত্ববাদী হয় নেকি? মই কি হিন্দুত্বৰ বিৰোধ কৰিলোঁ আপুনি উত্তৰ দিয়ক। মই খালি এটা ঘৰ তাতে দেখাই দিছোঁ। আপুনি কৈছে অডিঅ'টোত কৈছে এইবিলাক হিন্দুৰ ঘৰ। মই বাকীবিলাক ঘৰ দেখুৱাই দিয়া নাই নহয়। সেই বিশেষ ঘৰটোত দেখাই দিছোঁ, যিটো ঘৰত গাঞ্জা বিক্ৰী হয়। প্ৰমাণো আছে, পুলিচে লৈ গৈছে। কিন্তু আপুনি কি যুক্তিত আপুনি ক'লে? আপুনি হিন্দুৰ ওপৰত অত্যাচাৰ কৰিছে, আপুনি হিন্দুক মাৰিছে সিদিনা। মই নিজে এজন হিন্দু হয়। জয় অসম, জয় জুবিন দা, জয় মা কামাখ্যা।